যোৱা 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে বহুকেইজন শিল্পীলৈ প্ৰদান কৰিছিল শিল্পী পেঞ্চন। তাৰ ভিতৰত শিল্পী পেঞ্চন লাভ কৰিছিল বৃহত্তৰ বৰনগৰৰ লোকশিল্পীৰ সাধক ভৱানন্দ দাসে। যোৱা 23 আগষ্ট তাৰিখে সৰভোগ 24 পৰিয়ালবৰ্গ উপস্থিত হয় শিল্পী পেঞ্চনাৰ ভৱানন্দ দাসৰ বাসগৃহত। আপোনালোকলৈ আগবঢ়াইছো আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰীতিশা গোস্বামীৰ সৈতে ভৱানন্দ দাস পাঠকৰ এক বিশেষ বাৰ্তালাপ। নমস্কাৰ, মই এটা উপস্থিত আছোঁ দক্ষিণ গণকগাৰীৰ আমাৰ শিল্পী সদ্য ঘোষিত শিল্পী পেঞ্চনপ্ৰাপ্ত ভৱানন্দ পাঠকৰ ঘৰত। আহক আমি তেওঁৰ লগত দুষাৰ কথা পাতোঁ। নমস্কাৰ, জয়তে মই সৰ্ভোগ 24 চেনেলক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ভৱানন্দ দাস পাঠক। এইবেলি অসম চৰকাৰে শিল্পী পেঞ্চনাৰ হিচাপে মোক স্বীকৃতি দিছে, গতিকে চৰকাৰলৈ মই পুনঃ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই খুব আনন্দিত, সুখী আৰু ৰাইজৰ আশীষ, ৰাইজৰ মৰম পাইছোঁ আৰু আগলৈ মই কামনা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ নিশ্চয় পাই থাকিম। আপুনি দীৰ্ঘদিন ধৰি বীৰনামৰ লগত জড়িত হৈ আছে। আপুনি কওকচোন, আপুনি কেনেকৈ এই বীৰনামৰ প্ৰতি আকৰ্ষিত হৈছিল? মই আচলতে ছাত্ৰাৱস্থাৰ পৰাই 8ম শ্ৰেণীমানৰ পৰাই এই থিয়নামৰ লগত জড়িত হওঁ আৰু মোৰ পূৰ্বপুৰুষসকল বা মোৰ বংশৰ যিবিলাক জ্যেষ্ঠ আছিলে তেওঁলোকৰ লগত ওচৰত নাম থাকিলে সেই নাম চাবলৈ যাওঁ, প্ৰসাদ খাবলৈ যাওঁ আৰু সেই নামৰ প্ৰতি মই আকৃষ্ট হওঁ। এইকাৰণে থিয়নামত যথেষ্ট আমাৰ শাৰীৰিক, মানসিক তথা নৈতিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয় বুলি মই ক্ৰমে উপলব্ধি কৰোঁ আৰু অনুভৱ কৰোঁ আৰু সেইকাৰণে মই থিয়নামৰ লগত জড়িত হওঁ আৰু বৰ্তমান নামদলটো মই আমাৰ দক্ষিণ গৰখীয়া গোসাঁই থানৰ নামদল তথা দক্ষিণ গণকীৰ নামদলটো মই পৰিচালনা কৰি আছোঁ। আপুনি এতিয়ালৈকে ক'ত থিয়নাম প্ৰদৰ্শন কৰিছে? মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায়বোৰ ঠাইত নাম পৰিৱেশন কৰিছোঁ। উজনিৰ, যোৰহাট বা টিয়ক এনেকৈ আদি কৰি নামনিৰ কোকৰাঝাৰ, গোসাইগাঁও, ধুবুৰী আদি কৰি গোৱালপাৰা বা আমাৰ মধ্য অসমতো কথাই নাই, জাগিৰোড আদি কৰি এনেকৈ প্ৰায়বোৰ অঞ্চলত মই নাম পৰিৱেশন কৰিছোঁ। অসমৰ বাহিৰতো ক'ৰবাত প্ৰদৰ্শন কৰিছে নেকি? হয়, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গৱেষক তথা পণ্ডিত আউনীআটীৰ পূজ্যপাদ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামীদেৱৰ তত্বাৱধানত যোৱা 2010 চনত মই নতুন দিল্লীত নাম পৰিৱেশন কৰিছোঁ। তেওঁ অসমৰ ভিন্ন প্ৰকাৰৰ নাম যেনে থিয় নাম, হিয়া নাম, দিয়া নাম, প্ৰসংগীয়া নাম, দিহা নাম এনেকৈ নাম দলবিলাক লৈ গৈছিলে আৰু আমি বীৰ নাম বা তথা থিয় নাম পৰিৱেশন কৰিছিলোঁ নতুন দিল্লীত। অসম চৰকাৰৰ পৰা পোৱা শিল্পী পেঞ্চনৰ আগতে আপুনি চৰকাৰীভাৱে কিবা স্বীকৃতি পাইছিলে নেকি? চৰকাৰীভাৱে বিশেষ পোৱা নাই। মই জিলা প্ৰশাসনৰ পৰা, বৰপেটা জিলা প্ৰশাসনৰ পৰা 2015 চনত কৃতি শিক্ষক হিচাপে মই সন্মান লাভ কৰিছোঁ আৰু স্থানীয়ভাৱে উদাহৰণস্বৰূপে আমাৰ সাংস্কৃতিক অনুষ্ঠান যেনেকৈ ৰিদম সাংস্কৃতিক গোষ্ঠী তেওঁলোকে ভট্টদেৱ বঁটা প্ৰদান কৰিছে আৰু সদৌ-অসম ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰিছে আমালৈ। যোৱাবেলি 2019 চনত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত পাঠশালাস্থিত ভগৱতী ক্ষেত্ৰত যি অনুষ্ঠিত হৈছিলে তাত মই সেই সন্মান পাওঁ আৰু এনেকৈ ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক সম্বৰ্ধনা জনাইছে। এইখিনি আপুনি ভাগি আমাক থিয় নাম শুনা। থিয় নামৰ বা বীৰ নামৰ তাল আছে। প্ৰথম বিলম্বন তাল 1 তাল, দ্বিতীয় মধ্যম তাল 2 তাল আৰু তৃতীয় দ্ৰুত তাল বা 3 তাল। গতিকে আমি শেষৰ ফালেদি গৈছোঁ। সুদৃঢ় ভকতি ভাৱে দৈত্যপতি হয় মোৰ হৰিহে কৰিলা কৰ্মনি মূল সখীয় সংসাৰ কটৰি পুৰুষ উদ্ধাৰী নিস্তাৰিলা দৈত্য কুল হে সুদৃঢ় ভকতি ভাৱে দৈত্যপতি। এইটো আমাৰ তৃতীয় তাল। বলি ৰাজসভাত যিটো সেই গুণকে, সেই মহিমাকে ভকতসকলে গাইছে ভাগৱতৰ পৰা।
আপোনাৰ থিয় নামৰ গুৰু কোন আছিল? মোৰ প্ৰথম গুৰু হৈছে মোৰ খুৰা প্ৰয়াত ভকত চন্দ্ৰ দাস। এইকাৰণেই এঘৰত নাম চাবলৈ যাওঁ তেতিয়া মই সৰুকালৰ কথা কৈছোঁ যে বিনা দোষে বান্ধিলা মোৰে, বিনা দোষে বান্ধিলা মোৰে, এই নামটো তেওঁ গাইছিলে। আৰু মোক এই ভবা এই বুলি মোক আঙুলিত ধৰাইছে আৰু পাছে পাছে ঘূৰাই লৈ ফুৰিছে। এইটো মোৰ স্মৰণীয় আৰু প্ৰথম গুৰু সেইটো। দ্বিতীয়তে মই এতিয়া ভাগৱত শাস্ত্ৰখন মোৰ হাতত তুলি দিয়ে, কীৰ্তন পুথি হাতত তুলি দিয়ে প্ৰয়াত প্ৰাণকৃষ্ণ বৰ্মন, আমাৰ গাঁৱৰে দক্ষিণ গণগাড়ীৰে। তেখেতে পূজাৰীও আছিল মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ। তেখেত মোৰ নামৰ গুৰু, শিক্ষাগুৰু। আপুনি গৰখীয়া গোসাঁই থানৰ উপৰিও সৰভোগৰ আন কোন কোন অনুষ্ঠানৰ লগত জড়িত হৈ আছে? মইতো অসমৰ প্ৰায়বোৰ অনুষ্ঠান প্ৰতিষ্ঠানতে জড়িত হৈ আছোঁ। যেনেকৈ সম্প্ৰতি মই মনবৰী সত্ৰৰ সভাপতিৰ বাবদ আছোঁ, বা কালী মন্দিৰত সেৱক হিচাপে, আৰু মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত পাঠক সদস্য হিচাপে আছোঁ। আৰু ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক এনেকৈ জড়িত কৰাইছে। আনকি যিবিলাক সাময়িকভাৱে বা ঋতু হিচাপে উৎসৱ অনুষ্ঠিত হয়, বিহু উৎসৱ, সেইবিলাকতো মোক এটা বাব দিয়ে। এইদৰে মই প্ৰায়বোৰ শংকৰদেৱ নামঘৰ সৰভোগ তাতো মই জড়িত হৈ আছোঁ। এনেকৈ ভিন্ন অনুষ্ঠানত মই ৰাইজে বিচাৰিলে মই যাওঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগত প্ৰায় মই বহোঁ, এনেকৈ জড়িত হৈ আছোঁ। আৰু লগতে অসম নাট্য সন্মিলনৰ মই আজীৱন সদস্য আৰু বৰ্তমান কাৰ্যনিৰ্বাহক সদস্য চেণ্ট্ৰেল, আৰু বৰনগৰ প্ৰেছ ক্লাবৰ উপদেষ্টাৰ পদত ৰাখিছে মোক। লগতে বিহু সুৰক্ষা সমিতিৰ লগতো মই জড়িত আছোঁ। আপুনি অভিনয়ৰ লগতো দীৰ্ঘদিন ধৰি জড়িত হৈ আছে, গতিকে আপোনাৰ নাটকৰ এটা সংলাপ শুনাওক আমাক। অৱশ্যে মই নাটকৰ সংলাপ মই পাহৰি গৈছোঁ নহয়। মই 20ৰো অধিক নাটকত অভিনয় কৰিছিলোঁ। মোৰ প্ৰথম নাটক আছিল বামুণীকৰ। তেতিয়া 7 বছৰ বয়সত মই গৰখীয়া ল'ৰা আছিলোঁ। তাৰপিছতে মদালখাৰ নাটকত মই ৰাজ পোচাক পিন্ধি ওলাইছিলোঁ, আৰু তেতিয়া মেলে ফিমেল পাৰ্ট কৰিছিলোঁ। অৰ্থাৎ আমাৰ তেতিয়া এই ছোৱালী নাছিলে আৰু নাটকত। সংলাপ পাহৰিছোঁ। কালক্ৰমত মই জ্যোতিৰাভা শিল্পী সমাজত জড়িত হৈ পৰোঁ, আৰু গৰখীয়া গোসাঁই থানত প্ৰায় দৌল উৎসৱত নাটক কৰা হৈছিলে। তাতে শ্ৰীকৃষ্ণৰ ভাৱত প্ৰায় মই অভিনয় কৰি শংকৰণীৰ প্ৰতিশোধত বা কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণৰ ভাৱত অভিনয় কৰিছিলোঁ। মোৰ সখী আছিলে শিক্ষাগুৰু প্ৰাক্তন অধ্যাপক শংকৰ দাস। মতে মই এনেকৈ চাব লাগে, মোৰ সখী। আৰু যি নহওক, মই সেই কৃষ্ণৰ এটা ডাইলগ ঠিক মনত নাই যদি মই অলপমান ক'বলৈ বিচাৰিছোঁ। পেহি দিওঁ চোৱাকৈ আখলৰ টেকেলি কলহ, জীৱা পোৱা খুটখন তাকে আমি কৰিব ভক্ষণ, পেহি দিওঁ চোৱাগৈ। এইখিনি শ্ৰীকৃষ্ণৰ ভাৱ। ধন্যবাদ। আমি এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ শিল্পী ভৱানন্দ পাঠকৰ ঘৰত, যি আমাৰ কিতাপ আৰু আলোচনীৰ এটা সংগ্ৰহালয় আছে। ছাৰ, আপোনাৰ পুথিভঁৰালটোত কি ধৰণৰ কিতাপ আছে, আৰু আপুনি এইবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিছে? এতিয়া ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আলোচনী বা স্মৃতিগ্ৰন্থ এতিয়া সংৰক্ষিত হৈ আছে। লগতে অসমৰ ভিন্ন লেখক লেখিকাৰ পুথিও মই সংগ্ৰহ কৰি ৰাখিছোঁ। স্থানীয়ভাৱে যিবিলাক লেখক লেখিকা বা কবি সাহিত্যিক, তেওঁলোকৰো পুথি ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ। কিতাপবিলাক মানে অ'ত ত'ত নথৈ পেলাই মই সযতনে ৰাখিবলৈ যত্ন কৰিছোঁ। গৰখীয়া গোসাঁই থানৰ এখন মুখপত্ৰ আপোনাৰ পুথিভঁৰালত চকুত পৰিছে। এইখন কিমান চনত প্ৰকাশ পাইছিল? 1990 চনত সংৰক্ষণ কৰি ৰাখিছোঁ মই। তদুপৰি আপোনাৰ পুথিভঁৰালত দেখা পালোঁ আমাৰ যিটো ৰহাৰ বিভাযাত্ৰীৰ দুৰ্ঘটনা হৈছিল সৰুপেটাৰ নাগিনীপুৰত, তাৰে এখন স্মৃতিগ্ৰন্থ দেখা পালোঁ। এইটো ঘটনা কিমান চনত সংঘটিত হৈছিল? 2006 চনৰ 19 এপ্ৰিলতে মোৰ নামটোত ইয়াতে উল্লেখে আছে। মই এটা নাম ৰচিছিলোঁ 19 এপ্ৰিলত। আমাৰ ৰহাগাঁৱৰ অৰ্ধ শতাধিক লোকৰ সলিল সমাধি হৈছিলে। তেওঁলোকৰ স্মৃতিত এখন নিৰ্মাণ ওলাইছে। এখন শৈক্ষিক দিশৰ সঁজুলি সহায়িকা। আমি শিক্ষাদান কৰোঁতে, তেওঁলোকে পাঠ গ্ৰহণ কৰোঁতে কি সঁজুলি আমি প্ৰয়োগ কৰিম বা কেনেকৈ পাঠদান কৰিম, এইটো আৰু
এইটো কপিল দাস গীতা সত্ৰৰ মণিপুৰ গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গোবিন্দ বৰ্মন গীতা সত্ৰৰ তেখেতে লিখা ভাগৱতৰ ওপৰত চতুশ্লোক ভাগৱত এনেকৈ বিভিন্ন পুথিময় পাৰ্য মানে বিশেষকৈ মানে আপোনাৰ পুথিভঁৰালত ভক্তিমূলক লিখি আছে এখন বিহু বিহু সুৰক্ষা সমিতিৰ যিহেতু মই বিহু সুৰক্ষা সমিতিৰ কৰ্মকৰ্তা বা তেওঁলোকৰ লগত আছোঁ সেইখন সংৰক্ষণ কৰি ৰাখিছোঁ মই এনেকৈ বিভিন্ন কিতাপ এটা চকেজত আছে আৰু পাঁচজনমানে মই ৰাখিছোঁ আৰু ঠিক আছে ধন্যবাদ প্ৰতিটো মুহূৰ্তৰ খবৰ শুদ্ধ সত্য আৰু নিৰপেক্ষভাৱে পাবলৈ ছাবস্ক্ৰাইব কৰক সৰভোগ 24